নতুন প্ৰজন্মৰ যিসকল খুব সাহসী আৰু তেওঁলোকৰ এটা ৰাজ্যখনৰ প্ৰতি নিজৰ দেশখনৰ প্ৰতি দায়বদ্ধতা আছে মই জানো মই বুজি পাওঁ কিন্তু তেওঁলোকৰ অসুবিধাটো হৈছে যে এই যে মুখ্যমন্ত্ৰীৰ নিচিনা মানুহে ভাবুকি দিয়ে তেওঁলোক অলপ শংকিত হয় সেই পৰিৱেশটোৰ পৰা মুক্ত হোৱাটো মই বিচাৰোঁ আৰু নতুন সাংবাদিকসকল সততাৰে দায়বদ্ধতাৰে আৰু সাহসেৰে সংবাদ ক্ষেত্ৰলৈ আহি তেনেকুৱা ষড়যন্ত্ৰবিলাক উফৰাই দিয়াৰ এটা তেওঁলোকে পণ লোৱাটো মই বিচাৰোঁ আৰু তাৰ কাৰণে মালিক পক্ষৰো বাৰু তেওঁলোকৰ ওপৰত হাত থাকিব লাগিব সহযোগিতা লাগিব তথাপিও আপুনি কৈছে যেহেতু মই এইটোৱেই ক'ম যে নিষ্ঠা আৰু সততাৰে দায়বদ্ধতাৰে তেওঁলোক সাংবাদিক হ'বলৈ আহিলে আমাৰ সকলোৰে মংগল হ'ব মই কৈছোঁৱেই যে আজি প্ৰতিদিন কাইলৈ DUI পৰহিলে প্ৰাগ তাৰ পিছদিনাখন বেলেগ এটা টেলিভিশ্যন চেনেল এনেকৈ বাঢ়ি গৈ থাকিব কোনোবাই প্ৰশ্ন কৰিলেই কাৰোবাৰ গাত বিচাই ডকাতি ডাকিবই আৰু সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে ৰাজনীতিবিদে সদায় প্ৰশংসা শুনি ভাল পায় ৰাজনীতিবিদে সদায় তোষামোদ কৰিলে ভাল পায় ৰাজনীতিবিদক যদি আপুনি তেওঁলোকৰ বেয়া দিশটো দেখুৱাই দিয়ে বা তেওঁলোকক যদি ভাল ভাবিও আপুনি সমালোচনা কৰে তেতিয়াহ'লে তেওঁলোকে বেয়া পায় এইটো ৰাজনীতিবিদৰ চৰিত্ৰই কিন্তু সাংবাদিকসকলেতো সদায় তোষামোদ কৰিব নোৱাৰে সাংবাদিকসকলেতো সদায় প্ৰশংসা গাব নোৱাৰে সাংবাদিকসকলেতো সদায় ৰাজনীতিবিদৰ ঢোল কোবাব নোৱাৰে সাংবাদিকসকল তেওঁলোকৰ মুখপত্ৰ নহয় জয়ঢোল কোবাব নোৱাৰে গতিকে সাংবাদিকে প্ৰশ্ন কৰিব আৰু প্ৰশ্ন কৰিলে তেওঁলোকৰ ক'ৰবাত দিগদাৰ হ'বই কিন্তু তথাপিও মোৰ শাসক পক্ষক ৰাজনীতিবিলাকক প্ৰশ্ন কৰা তেওঁলোকৰ ভণ্ডামি তেওঁলোকৰ বেয়াটো দেখুৱাই দিয়া গতিকে সেইখিনি নিষ্ঠা সততাৰে আমাৰ উঠি অহা সাংবাদিকসকলে পালন কৰিলেই আমাৰ সমাজখন ভাল হ'ব